অমৰ তোমাৰ বাইৰাই কিন্তু ঘৰ ভাঙিবলৈ আহিছে আজি বহুত ভাবি চিন্তিহে মই মনে মনে থাকিলো সদায় কিন্তু মই মনে মনে নাথাকিম এনেকৈ কিয় কি হ'ল তোমাৰ মালে বৰ মৰম দেখুৱাইছে তেওঁহে যেনিবা ভাল পায় কেয়াৰ কৰে মই যেন একো নকৰোৱেই আৰে কি হৈছে খুলি কোৱাচোন মই আজি ভেন্দি আলু ভাজি একেলগে বনাবলৈ লওঁতে মোক কৈছে মই হেনো তেওঁক তেনেকৈ খুৱাই খুৱাই ডায়েবেটিছ কৰি দিছোঁ এইবোৰ কথা মাৰ আগত ক'লে মায়ে কি বুলি ভাবিব অমৰ এইজনী যদি আৰু বেছি দিন ইয়াত থাকে নহয় মই কিন্তু ইয়াত নাথাকোঁ মই ঘৰলৈ গুচি যাম পুৱতি বায়ে বেয়া ভাৱত কোৱা নাই মই জানো বায়ে মাক বহুত ভাল পায় সেয়েহে তেওঁৰ ক্ষেত্ৰত যাতে একো ভুল নহয় তাৰ বাবে কৈছে তুমি নুবুজা কিয় মই বুজিব লাগে তুমি মোৰ দুখ বুজা নাই এনেকৈ যদি মোৰ প্ৰত্যেকটো কথাতে ভুল বুলি কৈ থাকে মই কিন্তু সহ্য নকৰিম বোৱাৰী বুলি যাৰ যি মন সেই যিটো ক'ব নোৱাৰে নহয় মোক পুৱতি তুমি অভাৰ ৰিয়েক্ট কিয় কৰিছা তুমিহে ভাবিছা এইবোৰ চোৱা বাহঁতে এইবোৰ গভীৰকৈ ভবাই নাই মই বেয়া যে সেইকাৰণে মই বেয়াকৈ ভাবোঁ ইয়াত হয়নে উফ ভগৱান তোমাক মই এতিয়া কিদৰে বুজাওঁ পুৱতি তুমি আচৰিত হৈছা মোক দেখি ইয়াত চৰি ইনফৰ্ম নকৰাকৈ আহিলোঁ আচলতে তোমাক লগ পোৱাটো ইম্পৰ্টেণ্ট আছিল সেয়ে তোমাৰ এড্ৰেছ উলিয়াই ইয়ালৈ গুচি আহিলোঁ ঠিক আছে আহা ভিতৰলৈ আহা থেংক ইউ তোমাৰ ৰিয়েকশ্যন দেখি ভাবিলোঁ তুমি মোক বাহিৰৰ পৰাই বিদায় দিবা নেকি নাই নিদো দিয়া বাহিৰৰ পৰা বিদায় সেইখিনি সংস্কাৰ মোৰ আছে বহা বাবা বাবা কোন আহিছে মা তুমি হয় চিনি পাইছে মোক পাইছো তোমাক কেনেকৈ পাহৰিম তুমি মোৰ ল'ৰাৰ মা যোৱা পানী এগিলাচ দিয়া আলহীক পানী যাচিবলৈ পাহৰিলা নেকি তুমি আনি আছো বৰমাই মোক দেখি ভাল পোৱা নাই নহয় মোৰ প্ৰতি খং আছেই উপায় নাই সুৰভি দেহৰ ঘাঁ শুকাই যায় কিন্তু কিছুমান মনৰ ঘাঁ শুকাই নাযায় তাতে মৰমৰ পুতেকৰ লগত জড়িত কথা কেনেকৈ পাহৰিব মই তোমাক বহুত দুখ দিছো তাৰ বাবে মই লজ্জিত এদিন কম সকলোবোৰ কিয় মই তোমাক এৰি আনৰ হাত ধৰিবলগীয়া হৈছিল সকলোবোৰ কম কিন্তু আজি মই বেলেগ এটা কথাৰ বাবেহে আহিছো কি কথা মই শেৱালীৰ ওচৰলৈ যাব বিচাৰো সোণ আৰু শেৱালীৰ মাজত যি মিছ আণ্ডাৰষ্টেণ্ডিঙৰ সৃষ্টি হৈছে সেয়া মই শেষ কৰিব বিচাৰো
তুমি প্লিজ মোক শেৱালীৰ ওচৰলৈ লৈ বোলা। তোমাক দেখিলে শেৱালীয়ে তোমাক অপমান কৰিব পাৰে। অপমান কৰিলেও কৰিব, তথাপি মই যাম। মই শুনক মোৰ কাৰণে বিপদত পৰাটো নিবিচাৰোঁ। শুন বহুত ভাল ল'ৰা, তাৰ বেয়া হ'ব নালাগে। ত্ৰিদীপ, মোক তুমি প্লিজ হেল্প কৰা।